গৰম হ'ব ন কাটেগা পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, মই জয় আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল জয় জেড বয়। বন্ধুসকল, আজি এটা নতুন এক্সপেৰিমেণ্ট কৰিম বুলি ভাবিছোঁ। আশা কৰোঁ আপোনালোকে মই এক্সপেৰিমেণ্টটো কেনেকুৱা ধৰণৰ এক্সপেৰিমেণ্ট কৰিম বুলি ভাবিছোঁ সেইটো আপোনালোকে চাই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে সকলোখিনি গম পাব। বন্ধুসকল, এটা বিয়াৰ বটল আৰু এডাল ৰছীৰে মই আপোনালোকক আজি বটল এটি মই যিটো নেকি বিয়াৰ বটল সেইটো আপোনালোকক কাটি দেখুৱাম বুলি ভাবিছোঁ। কিমান সম্ভৱ পাতিব পাৰিম নে নোৱাৰোঁ আপোনালোকে ভিডিঅ'টো মই শেষলৈ চাই থাকিব। বন্ধুসকল, এইডাল হ'ল এটা নাৰিকলৰ ৰছী। সাধাৰণতে আমি নাৰিকলৰ ৰছীডাল আমি যিটো নেকি আমি পকী ঘৰ বনালে মানে কলম উঠাবৰ কাৰণে আমি এইডালৰে আমি বান্ধি কিনে কলমডাল ৰাখোঁ। আৰু তাৰপিছত এইটোৱে আচলতে এটা বিয়েৰ বটল হয়। বিয়েৰ বটল আচলতে এইটো এটা বিয়েৰ বটল, তাৰপিছত ফুল বটল হয়। তাৰপিছত মই এইটো বটলটোক মই মানে আজি ইয়াৰ পৰা কি বোলে নাৰিকল ৰছীৰ লগত মই টুকুৰা কৰিম বুলি ভাবিছোঁ। আপোনালোকে ভিডিঅ'টো মোৰ শেষলৈ চাই থাকক। আশা কৰোঁ মোৰ ভিডিঅ'টো আপোনালোকে যদি ভাল পায় তেনেহ'লে লাগে এটা কৰি দিব আৰু শেষলৈ আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এটা সদ্যহতে মানে আমি এতিয়া দুজনে দুইফালে ধৰি আমি বৰ্তমান টানিম। আপোনালোকে চাই থাকক। চলো।
বন্ধুসকল আজিলৈ ইমানতে সামৰিম বুলি ভাবিছোঁ আৰু মোৰ ভিডিঅ'টো ইমানেই আছিল আশা কৰোঁ মোৰ ভিডিঅ'টো চাই আপোনালোকে যদি অলপমান ভাল পাইছে তেনেহ'লে লাইক এটা কৰি দিব আজিলৈ ইমানতে সামৰিছোঁ বাই